নমস্কাৰ সুপ্ৰভাত আপোনাক গুড মৰ্নিং 18 লৈ স্বাগতম মই কৃপাঞ্চল ৰাজবংশী কাকপথাৰত আৰ্মি কেম্পৰ সমীপত গ্ৰেনেড বিস্ফোৰণ হৈছে আৰু তাক লৈ চাঞ্চল্য এতিয়াও অব্যাহত আছে বুধবাৰে সন্ধিয়া ডিৰাক কপাহতলি আৰ্মি কেম্পৰ সমীপত সংঘটিত হৈছিল গ্ৰেনেড বিস্ফোৰণৰ ঘটনা এক্সক্লুসিভলি এই মুহূৰ্তত আমি আপোনাক সেই দৃশ্য দেখুৱাইছো আৰু তাক লৈ কি পাৰ্শ্বক্ৰিয়া অব্যাহত আছে প্ৰতিক্ৰিয়া শেহতীয়া কি আটাইখিনি আপোনাক জনাম গ্ৰেনেড বিস্ফোৰণৰ পাছত চাঞ্চল্য বিৰাজ কৰিছে এই অঞ্চলটোত কাকপথাৰত প্ৰায়ে কাকপথাৰত এনে ধৰণৰ ঘটনা সংঘটিত হৈ থাকে এবাৰ গ্ৰেনেড বিস্ফোৰণ হৈছে আৰ্মি কেম্পলৈ লক্ষ্য কৰি দুই দুৰ্বৃত্তই গ্ৰেনেড নিক্ষেপ কৰিছে কিন্তু লক্ষ্যভ্ৰষ্ট হৈ গ্ৰেনেড বিস্ফোৰণ হৈছে কণ্ঠেশ্বৰ চেতিয়া নামৰ এগৰাকী লোকৰ ঘৰতহে বিস্ফোৰণত সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক বাইকত অহা দুজন যুৱকে সেনা চাউনীলৈ লক্ষ্য কৰি নিক্ষেপ কৰিছিল গ্ৰেনেড ইতিমধ্যে দুৰ্বৃত্তক বিচাৰি অভিযান তীব্ৰতৰ কৰিছে সেনা আৰক্ষীয়ে সন্দেহ কৰা হৈছে আলফা স্বাধীনৰ কোনো সদস্যই এই গ্ৰেনেড আক্ৰমণ কৰিছে তিনিচুকীয়াৰ অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাটো সেনা আৰক্ষী অভিযান চলাই আছে আৰু এই বিষয়টোক লৈ আৰক্ষীয়ে কেনে ধৰণে মন্তব্য কৰিছে আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে কি মন্তব্য কৰিছে আমি একাধিক্ৰম আপোনাক শুনাই যাম দেখাই যাম কিন্তু শেহতীয়াকৈ কাকপথাৰত কেইদিনমান এনে অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাছিল মাজতো এগৰাকী আলফাক দৌৰাই পথাৰত আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছিল কেইবাগৰাকীও কাপোৰৰ পৰা আৰম্ভ কৰি গ্ৰেনেড পিস্তল পেলাই থৈ পথাৰত দৌৰ মাৰিছিল এই ধৰণৰ ঘটনা সঘন সংঘটিত হৈ থাকে কাকপথাৰ অঞ্চলটো আৰু তাৰ পাছত আৰ্মি কেম্পৰ সমীপত গ্ৰেনেড বিস্ফোৰণ হোৱাৰ ঘটনাই আকৌ চাঞ্চল্যৰ সৃষ্টি কৰিছে লক্ষ্য আছিল সেনা চাউনী কিন্তু সেনা চাউনীত নপৰি কণ্ঠেশ্বৰ নামৰ এঘৰত পৰিল এই গ্ৰেনেডটো সৌভাগ্যক্ৰমে এগৰাকী প্ৰাণ ৰক্ষা কৰি তাৰ পৰা পলাবলৈ সক্ষম হ'ল কপাহতলি আৰ্মি কেম্প আছিল লক্ষ্য গ্ৰেনেড বিস্ফোৰণত কণ্ঠেশ্বৰ চেতিয়া নামৰ এগৰাকীৰ ঘৰত এই ধৰণৰ ফাট মেলা দেখা গৈছে অৱশ্যে কোনো বিপদ বিঘিনি হোৱা নাই সৌভাগ্যক্ৰমে আমি শুই আছিলোঁ টোপনি আহিবলৈ হৈছে সেইটো সময়তে বাইক এখন আহিলে স্পীডত আহি ইয়াতে মাৰি থৈ গ'ল মাৰি থৈ যোৱাৰ পিছতে চাইছোঁ মানে ফটকা নহয় বৰ জোৰে আৱাজ কৰিছে নালাগে ঘৰৰ টিঙতে টাং কুটুং আৱাজ কৰিছে আৱাজ কৰাৰ পিছতে এইফালে বাহিৰলৈ ওলাই আহিলোঁ আৰ্মিবিলাকো আহিলে চাইছোঁ তেতিয়া এই জেওৰা ভাগিছে এই মানে চকুৱা এই চিবি পৰিছে চকুৱা ভিতৰত চাইছোঁ ভিতৰৰ ফালে মানে বিৰত লাগি বহি গৈছে ফুটা হৈ গৈছে এনেধৰণৰ আৱাজ কিমান সময়ৰ ঘটনাটো মানে 7টা অকণমান পাৰ হৈছে নেকি তেনেকুৱা সময়তে হ'ব 7টা কিমান হৈছে আৰু সেই টাইমতে 7টা বজাৰ পিছত হেৰি বাইকত আহিছিলে বুলি আপোনালোকে এনেকৈ গম পালে বাইকখনৰ আৱাজ শুনিছোঁ তাৰমানে বাইক আৱাজ শুনিছোঁ তাৰপিছতে স্পীডত আহিছে বাইকখন এইটো কিবা পেলাই গ'ল আৰু সেই তেতিয়া আৱাজ কৰিছে এইটো গ্ৰেনেড হয় বুলি আপোনালোকে গম পাইছে আমিতো গম নাপাওঁ আমি ফটা নে কি আমি নাজানো আৰু কি বোলে কাটাংকটো টিঙত আৱাজ কৰিছে তাৰপিছতহে গম পাইছোঁ বাকী কেম্পৰ আৰ্মিবিলাকো আহিছে তেতিয়াহে গ্ৰেনেড বুলি গম পাইছোঁ আনফালে বিস্ফোৰণৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ডিজিপি জিপি সিঙে এটা টুইট আপোনাক এই মুহূৰ্তত দেখুৱাইছোঁ এক্সৰ যোগে বৰ্তমান এক্স আৰু পূৰ্বৰ টুইটত ইতিমধ্যে ডিজিপি গৰাকীয়ে মন্তব্য কৰিছে অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে এপিএছচি কেলেংকাৰীৰ তদন্ত জোৰদাৰ কৰাৰ সময়তে তিনিচুকীয়াত সংঘটিত এই গ্ৰেনেড বিস্ফোৰণৰ সৈতে এক অদ্ভুত সংযোগ দেখা গৈছে এপিএছচি কেলেংকাৰীৰ তদন্তৰ পৰা আৰক্ষীৰ ধ্যান ভংগৰ লক্ষ্যৰে দুষ্ট চক্ৰই বিস্ফোৰণ সংঘটিত কৰা বুলি ছ'চিয়েল মিডিয়াত মন্তব্য কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে কোনো সংগঠন বা দলৰ নাম নোলোৱাকৈ এই বিস্ফোৰণৰ আঁৰত এপিএছচি কেলেংকাৰীৰ তদন্ত ব্যাহত কৰাৰ উদ্দেশ্য লুকাই আছে বুলি ইংগিত দিছে জিপি সিঙে অসমৰ উত্তৰণৰ পথত হেঙাৰ সৃষ্টিকাৰীসকলক চিহ্নিত কৰি শাস্তিৰ সন্মুখীন কৰোৱাৰ লগতে এপিএছচি কেলেংকাৰীৰ তদন্ত গভীৰতম মাত্ৰালৈ নিয়াৰ বাবে অসম আৰক্ষী অংগীকাৰবদ্ধ বুলি টুইটযোগে মন্তব্য কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে অৱশ্যে এই পৰ্যন্ত কোনো উগ্ৰপন্থী সংগঠনেও স্বীকাৰ কৰা নাই বিস্ফোৰণৰ দায়িত্ব अराउंड 7:30 ইয়াত এটা লো ইন্টেন্সিটি ব্লাষ্ট হৈছে আৰু দুজন মিসক্ৰেন্ট দেখা পাইছে এইটো আৰ্মি চেণ্টাৰ আছে দুজন মিসক্ৰেন্ট দেখিছে কিন্তু এক্স্যাক্টলি এইটো আৰ্মি কেম্পত ওপৰত হোৱা নাই আপুনি যে দেখিছে আৰ্মি কেম্প ইফালে আছে এইটো সাইডত হৈছে এইটো সিভিলিয়ান ঘৰ আছে সিভিলিয়ান ঘৰৰ ওপৰত গ্ৰীণ নেট লগাই আছে তো গ্ৰীণ নেট লগাই আছে আৰু আৰ্মি চেণ্টাৰ আলাৰ্ট হৈছে তেওঁ স্পীডত বাইক চলাইছে এইটো প্লান কৰাতে এইটো গ্ৰেনেড ৰাস্তাত পেলাই দিছে এইটো আপুনি জায়গা এইটো কেমেৰাত ক্যাপচাৰ কৰিব পাৰিব ৰাস্তাত পেলাই দিছে আৰু লো ইন্টেন্সিটি ব্লাষ্ট হৈছে একো নুকসান হোৱা নাই
চিভিলিয়ানৰ লোকচান হোৱা নাই, আৰ্মি মানুহটো লোকচান হোৱা নাই। আৰু যি মতে আমি ডিছক্ৰিপশ্যন পাইছোঁ এই মতে আমি তদন্ত কৰি আছোঁ। আমি ইয়াত এইটো এৰিয়াত আমি ওচৰে পাছে কিবা CCTV ফুটেজ আছে নেকি আৰু কিবা চিভিলিয়ান মানুহ দেখিছে নেকি, এইটো আমাৰ তদন্ত এতিয়ালৈকে চলি আছে। তো এতিয়ালৈকে আমি গম পোৱা নাই কি এক্সেক্টলি কোনটো অৰ্গেনাইজেশ্যন আছে। আৰু শেহতীয়াকৈ আমি দুটাকৈ ভাষ্য আপোনাক শুনাবলৈ যত্নপৰ হ'লোঁ। কথা পাতিম কি আপডেটছ। উপাসনা বৰুৱা গোস্বামী আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আৰু ৰীনা কাকতি গগৈ আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈ আছে। উপাসনা, প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। আমি ইতিমধ্যে ভাষ্য শুনালোঁ, ঘটনাখিনি জনাইছোঁ, আপোনাৰ পৰা শেহতীয়া খবৰখিনি ল'ম। হয় কৃপাঞ্জল, নিশ্চয়কৈ প্ৰথম আমি যিটো তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছিলোঁ, তেকে এটা কথাই জনাইছে যে আচলতে কালিৰ যিটো ঘটনা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। তাৰপিছত তিনিচুকীয়াৰ যিটো হোৱা দুৱাৰ সৃষ্টি হৈছে, বহু দিনৰ মূৰত আচলতে এই কুটাঘাটৰ ঘটনা এটা সংঘটিত হৈছে তিনিচুকীয়াৰ কিছুদিন বিৰতিৰ পিছত। কিন্তু কৃপাঞ্জল, এটা কথা ক'ব লাগিব, কি আচলতে সেই দুজন দুৰ্বৃত্ত যে বাইকেৰে আহি আচলতে এই যি বিস্ফোৰণ সামগ্ৰীটোক দলিয়াই থৈ গৈছিলে বা এই কুটাঘাট কৰিবলৈ তেওঁলোকে কুটাঘাট কৰি থৈ গৈছিলে, সেই সন্ধিয়াৰ ভাগত 7টা বজাত আচলতে ব্লাষ্টটো হৈছিলে। কিন্তু তাৰপিছত কৃপাঞ্জল, সেই যি দুগৰাকীকৈ আচলতে ব্যক্তি যি দুষ্কৃতিকাৰী যি বমটো দলিয়াইছিলে, তেওঁলোকক বিচাৰি আচলতে আৰক্ষীয়ে বৰ্তমান তিনিচুকীয়া জিলাৰ চুকে কোণে আচলতে তালাচী চলাইছে। যিহেতু তাত কোনো CCTVৰ ব্যৱস্থা নাছিলে, তাৰ বাবে আৰক্ষীৰ কিছু এই যি ঘটনাৰ সংক্ৰান্তত জানিবলৈ কিছু অসুবিধা পাইছে। তথাপিও কৃপাঞ্জল, তেওঁলোকে এই গাঁৱৰ মানুহ যি আছে তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিছে। তাৰ লগত যি অসম অৰুণাচল সীমান্তৱৰ্তী যিটো ডিৰাগ অঞ্চলৰ এই ঘটনা সংঘটিত হৈছে, তাৰ বাবে সকলো ঠাইত আৰক্ষী লোকসকল বা সেনা জৱান সষ্টম হৈ আছে। আৰু সেই যি দুৰ্বৃত্তক আচলতে ধৰিবলৈ তেওঁলোকে অপ্ৰাণ চেষ্টা চলাইছে তিনিচুকীয়া আৰক্ষী, আৰু যেতিয়ালৈকে নধৰে তেতিয়ালৈকে তেওঁ শান্তিত বহি নাথাকে। কিন্তু আৰু এটা কথা ক'ব লাগিব কৃপাঞ্জল, যিহেতু শেহতীয়াকৈ আমি জানিব পাৰিছোঁ যে আলফাৰ ইতিমধ্যে কেইবাজনৰ কেডাৰ ইতিমধ্যে শিবিৰৰ পৰা ওলাই আহিছে, আৰু তিনিচুকীয়াত কেইবাটা ঠাইতো তেওঁলোকে ইতিমধ্যে বাহৰ পাতিছে বুলি জানিবলৈ পৰা গৈছে। সেই যি আচলতে কালিৰ ঘটনা বা এই ঘটনাটোৰ লগত হয়তো কোনোবা কেডাৰ জড়িত থাকিব পাৰে বুলি এটা সন্দেহ প্ৰকাশ কৰা হৈছে। আপোনাক অকণমান সময় লাইনত ৰাখিম উপাসনা বৰুৱা গোস্বামী। মাজত আমি DGPৰ টুইটটো দেখুৱাইছোঁ, তাৎপৰ্যপূৰ্ণ মন্তব্য DGP গৰাকীয়ে কৰিছে। ৰীনাও যিহেতু আমাৰ সৈতে সংযুক্ত হৈ আছে, আমি ৰীনাৰ সৈতেও কথা পাতিম। ৰীনা, আপডেটছ কি শেহতীয়াকৈ? হয় কৃপাঞ্জল, যিহেতু যোৱাকালি সন্ধিয়া প্ৰায় 7মান বজাত কাকপথাৰ অঞ্চলত যি ঘটনা সংঘটিত হৈছে, দুজন দুষ্কৃতিকাৰী আহি যিটো বাইকেৰে আহি গ্ৰেনেড নিক্ষেপ কৰিছে আৰু গ্ৰেনেড বিস্ফোৰণ হৈছে, ইয়াকে লৈ আজিও সেই কাকপথাৰ অঞ্চলত যিটো চেপা উত্তেজনাই বিৰাজ কৰি আছে। আচলতে ক'ব লাগিব পুনৰ উত্তপ্ত হোৱাৰ দিশে হৈছে নেকি উজনি তিনিচুকীয়া জিলা, কিয়নো দীৰ্ঘদিনৰ বিৰতিৰ পাছত পুনৰ জিলাখনত সংঘটিত হৈছে নেকি উগ্ৰপন্থী কুটাঘাত, ইয়াকে লৈ এতিয়া সন্দেহ প্ৰকাশ কৰিছে তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসন। কটকটীয়া নিৰাপত্তাৰ বেষ্টনী লৈ তেওঁলোকে ব্যস্ত হৈ পৰিছে। আৰু দুজন যি বাইক আৰু সি আছিলে যিহেতু দুষ্কৃতিকাৰী আছিলে, তেওঁলোকক যিটো বিচাৰ কুচাৰকৈ তদন্ত অব্যাহত ৰাখিছে। আৰু এটা কথা যিটো লক্ষণীয় বিষয় মোৰ সতীৰ্থ যিটো সাংবাদিক উপাসনাই কৈ গৈছে যে তিনিচুকীয়া জিলাখনৰ যিটো আলফাৰ বহুকেইজন সদস্য সক্ৰিয় সদস্য যিহেতু বাহৰ পাতি আছে, আৰু এতিয়া দেখা গৈছে বহু জেগাত যিটো আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ মাজত তেওঁলোকে যিহেতু বিচাৰ কুচাৰ কৰিছে, কিয়নো সেই যি আলফা কেডাৰ, এই আলফা কেডাৰ 9জন কেডাৰ যিহেতু ওলাই আহিছে বুলি আমি জানিব পাৰিছিলো। তাৰে দুজনে যিটো আত্মসমৰ্পণ কৰিছে, আৰু এতিয়াও বৰ্তমান 7জন বিভিন্ন প্ৰান্তত বাহৰ পাতি আছে। আৰু যোৱাকালি যি ঘটনা সংঘটিত হৈছে, সেই ঘটনাৰ যিটো গ্ৰেনেড নিক্ষেপ কৰিছে, কিন্তু ভাগ্যক্ৰমে সেই যি গ্ৰেনেড নিক্ষেপ ঘটনা তাত কোনো লোক হতাহত হোৱা নাই। যিটো সেনা বাহিনীৰ কেম্পলৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰিছিল, কিন্তু বৰ্তমানে সেই যি দুজন বাইক আৰোহী আছিলে বা দুজন দুষ্কৃতিকাৰী, তেওঁলোকক বিচাৰ কুচাৰ কৰি আছে। স্বাভাৱিকতে এটা প্ৰশ্ন উত্থাপিত হৈছে, DGP গৰাকীৰ টুইটটোৰ আলম লৈ যদি আমি কথাখিনি আগবঢ়াই নিওঁ, তেতিয়াহ'লে কিমান দূৰ এইখিনি কথা সঁচা হ'ব পাৰে যে আপোনালোকে যিহেতু গ্ৰাউণ্ড জিৰ'ৰ ৰিপৰ্ট আমাক প্ৰতিটো মুহূৰ্তত দি আছে, গতিকে ইয়াৰ আঁৰত এই ৰাজপত্ৰিত 34গৰাকী বিষয়াৰ কেনেধৰণৰ এক সম্পৰ্ক থাকিব পাৰে? উপাসনা, প্ৰশ্নটো আপোনালৈ ঠেলিছোঁ। পৰৱৰ্তী সময়ত ৰীনা কাকতি গগৈ আপোনাৰ ওচৰলৈ যাম। কেনেধৰণৰ সম্ভাৱনা থাকিব পাৰে উপাসনা? হয় নিশ্চয়কৈ কৃপাঞ্জল, আপুনি যদি এই ঘটনা যদি চাবলৈ যায় তেনেহ'লে সেই ঘটনাই আচলতে কেইবাটা দিশ উদঙাই দিয়ে। কিন্তু যিটো কালি যি দুইজনকৈ দুষ্কৃতিকাৰী যি গ্ৰেনাইটটো নিক্ষেপ কৰিছিলে, আৰ্মি কেম্পলৈ লক্ষ্য কৰি নিক্ষেপ কৰিছিলে, তেওঁলোকে সেইটোও জানে যে তাত কোনো মানুহ নাথাকে। তাৰ বাবে দেখা গৈছে যে কোনো লোক ইতিমধ্যে ভাগ্যক্ৰমে হতাহত হোৱা নাই, আৰু তাত যিহেতু সেনা বাহিনী আগৰ পৰা এলাৰ্ট হৈ আছিলে, আৰু যিজন লোকৰ ঘৰত আচলতে গ্ৰেনেডটো লাগিছে গৈ টংকেশ্বৰ চেতিয়া, তেখেতে আচলতে যিটো কিছু লোক আছে শুই থকা আছিলে, কিন্তু তেওঁলোকে নিজৰ প্ৰাণ বচাবলৈ সক্ষম হয়। কিন্তু এটা কথা ক'ব লাগিব
কৃপাঞ্জল যেহেতু এটা ডিজিপি গৰাকী এটা টুইটে ইতিমধ্যে সেয়াও এটা তিনিচুকীয়াবাসী যিটো ৰাইজৰ মনত আচলতে এটা প্ৰশ্ন উত্থাপন কৰিছে যিহেতু APSC কেলেংকাৰীলৈ দেখা গৈছে বিভিন্ন ঠাইত ইতিমধ্যে বিভিন্ন বিষয়া ইতিমধ্যে আটক কৰা হৈছে কি যেনিবা তিনিচুকীয়াটো হয়তো থাকিব পাৰে যে তিনিচুকীয়াটো আৰক্ষীয়ে হস্তম হৈছে এই বিষয়টো লৈ পিনে APSC বিষয়টো লৈ পিনে কিন্তু সেইখিনি সময়ত এটা আৰক্ষী যিটো তদন্ত চলাই আছিল কিন্তু সেইখিনি সময়ত দেখা গৈছে গধূলিৰ ভাগত যি ঘটনা সংঘটিত হৈছে যদিও ইস্যু ডাইভাৰ্চনৰ কাৰণে যত্নপৰ হৈছে নেকি কোনোবাই ইস্যু ডাইভাৰ্ট কৰিব বিচাৰিছে নেকি একেটা প্ৰশ্ন ৰীণাৰ ওচৰলৈকে লৈ আহিছো শেষত নিশ্চয় যেহেতু কৃপাঞ্জল ডিজিপি গৰাকীয়ে যি ধৰণৰ টুইট কৰিছে টুইট কৰাটোৱে বহুত ধৰণৰ দিশ সূচাইছে কিয়নো বৰ্তমান অসম আৰক্ষীয়ে যিটো APSC কেলেংকাৰী তদন্ত যিটো পুনৰ্জীৱিত কৰাৰ সময়তে তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলত এনে যি গ্ৰেনেড বিস্ফোৰণ ঘটনা ঘটিছে এই ঘটনা এটা কথা যিহেতু সন্দেহ কৰিব পাৰি যে এই যে সমগ্ৰ দিশ এই দিশ কিছু অন্য দিশলৈ যিটো তেওঁলোকে ৰূপান্তৰ কৰিব বিচাৰিছে অন্য দিশলৈ যিটো তেওঁলোকে হস্তান্তৰ কৰিব বিচাৰিছে মন কিছু ডাইভাৰ্ট কৰিব বিচাৰিছে যাৰ পৰিণতিতে হয়তো এনেধৰণৰ ঘটনা সংঘটিত হ'বও পাৰে কিন্তু এনে ঘটনা প্ৰথম নহয় কাকপথাৰত প্ৰায় এনে ধৰণৰ ঘটনা সংঘটিতও হৈ থাকে অৱশ্যে আৰু পৰৱৰ্তী ইয়াৰ আগতো আমি দেখুৱাইছিলোঁ পথাৰত দৌৰাই কেনেকৈ আলফা স্বাধীনৰ সদস্যক ধৰা হৈছিল সেই খবৰো কাকপথাৰৰ পৰা আহিছিল আমি সবিস্তাৰে এই বিষয়টো সন্দৰ্ভত কথা পাতি যাম আপোনালোকৰ জৰিয়তে প্ৰতিটো আপডেটছ নিউজ 18 দৰ্শকক জনাই যাম এই মুহূৰ্তত দুয়োগৰাকী সাংবাদিকক ধন্যবাদ জনাইছোঁ উপাসনা ৰীণা